নমস্কাৰ, মই মাইনুল আৰু আজি মোৰ লগত আছে পদ্মিনী। নমস্কাৰ, মোৰ নাম শ্ৰী পদ্মিনী দাস। যেহেতু এইটো আমাৰ লাভ ষ্টৰী, এলভি ষ্টৰী, আমি লাভৰ বিভিন্ন ধৰণৰ প্ৰশ্ন নাপায়। লাভৰ এটা প্ৰশ্ন থাকে কিছুমান, সেই প্ৰশ্নৰ উত্তৰ আমি জানিবলৈ চেষ্টা কৰিছোঁ আৰু সেইবাবে আজি পদ্মিনীক মাতা হৈছে আৰু পদ্মিনীৰ পৰা আমি কিছুমান প্ৰশ্ন জানিবলৈ চেষ্টা কৰিম। পদ্মিনীয়ে কেনেকুৱা প্ৰশ্নৰ উত্তৰ দিয়ে ৰাইজে আপোনালোকে চাব আৰু যদি পদ্মিনীয়ে সঁচাকৈ উত্তৰবিলাক ঠিক ঠাক দিছে তেনেহ'লে কমেণ্ট কৰিব, আৰু যদি সঁচাকৈ দিয়া নাই তেনেহ'লে কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। আগতে কৈ দিয়া হৈছে, পিছত কৰি আপোনাৰ পাহৰি যোৱা, সেইকাৰণে আগতে কৈ দিয়া হৈছে। তো আমি পদ্মিনীৰ ওচৰত গৈছোঁ প্ৰথম প্ৰশ্ন লৈ। পদ্মিনীৰ পৰা আমি জানিব চেষ্টা কৰিম যে ভাল পোৱা মানে কি? মোৰ হিচাপত ভাল পোৱা মানে হ'ল ভাল পোৱা মানে বুজাব নোৱাৰা এটা হেৰি হয়। আমি বুজাব নোৱাৰোঁ যে কাক কিমান ভাল পাওঁ বা কেনেকৈ ভাল পাওঁ, কিমানখিনি ভাল পোৱা থাকিব পিছলৈকে, মই সেইখিনি বুজিব নোৱাৰোঁ। কিন্তু এইটো লাইফ টাইম চলাটো এইটো নিজৰ ওপৰত দায়িত্ব। আমি লাইফ টাইম কিবা এটা বস্তু ধৰি লওক কাৰোবাক ভাল পাওঁ, সেইটো এটা ভাল পোৱা হয়। লাইফ টাইম এইটো ভাল পোৱা লাইফ টাইম চলিব, এইটোও কথা নহয়। কিন্তু যদি আপোনালোকে বিচাৰে যে এইটো গোটেই লাইফটো চলাব পাৰি, যদি দুটাৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকে, সেইটো কথাটো যে দুটাৰ মাজত আমি আণ্ডাৰষ্টেণ্ডিংটো ৰাখোঁ, তেনেহ'লে আমি ভাল পোৱাটো বহুত আগবাঢ়ি লৈ যাব পাৰোঁ, বহুত দিনলৈকে লৈ যাব পাৰোঁ। আৰু এটা প্ৰশ্ন আমি পদ্মিনীৰ ওচৰত লৈ যাম, পদ্মিনীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে ছোৱালী মানুহৰ এটাতকৈ বেছি বয়ফ্ৰেণ্ড থাকে, কি ক'বা তুমি কথাটো? সঁচা নে মিছা নে? যদি সঁচা কিয় সঁচা সেইখিনি মোক জানিব লাগে। ছোৱালী মানুহ বুলি নহয়, ছোৱালী বা ল'ৰা বহুতৰে থাকে আৰু বহুতৰে নাথাকেও। মোৰ হিচাপত বেছিভাগ ছোৱালীৰ নাথাকে মোৰ হিচাপত। আৰু কিছুমান থাকে যে এটাতকৈ বেছি বয়ফ্ৰেণ্ড থাকে, ফ্ৰেণ্ডশ্বিপ বুলি কৈয়ে থাকে। মোৰ হিচাপত লাগে যে বেছিভাগ নাথাকে আৰু মোৰ নাথাকে আৰু সেইটো আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে আমাৰ ওচৰত, বিভিন্ন ধৰণে আমাক কমেণ্ট কৰিছে বা আমাক ফোনৰ যোগেদিও আমাক কৈছে কথাটো, ছোৱালী মানুহৰ বয়ফ্ৰেণ্ড থাকা বুলি এটাতকৈ বেছি। সেইকাৰণে আমি প্ৰশ্নটো কোনে গম পাব সেইটো আছে নে নাই, সেইটো নিজৰ ওপৰত গম পাব ন, কাকো ধৰিব নোৱাৰে যে আছে নে নাই। সেইটো নাৰাখাটোৱে ভাল আৰু বেছিভাগ নাথাকে, নাৰাখাটোৱে ভাল। পদ্মিনীৰ পৰা আৰু এটা ভাল প্ৰশ্ন সেইটো জানিবই লাগে। আগতে আমি প্ৰশ্ন বিভিন্নজনৰ পৰা আমি প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ, ঠিক ঠাক কৈছে। তো আজি পদ্মিনীয়ে কেনেকৈ এনচাৰ দিয়ে সেইটো আমি জানিবলৈ চেষ্টা কৰিম যে ব্ৰেকআপ যদি কৰে ছোৱালীয়ে আগত কৰে, ছোৱালী ফালৰ পৰা আগত ব্ৰেকআপৰ এইটো আহে, ল'ৰা মানুহৰ পৰা আগতে নাহে বস্তুটো। সেইটো কথা নহয়, যাৰ ভুল আগতে থাকিব তাৰ সি আগতে হেৰি কৰিব। তোমাৰ ভুল আছে যদি মই ব্ৰেকআপ দিম ন, আৰু যদি মোৰ ভুল আছে এইটো তুমি ব্ৰেকআপ দিবা, ছোৱালীয়ে ব্ৰেকআপ দিব, ছোৱালী মানুহ বোলে নহয়, ল'ৰা মানুহ ব্ৰেকআপ দিয়ে। কিন্তু যাৰ ভুল থাকিব, যাৰ ভুল আছে তাকহে ব্ৰেকআপ দিব ন, ভুল নাথাকে কাৰ ব্ৰেকআপ হ'ব? এই বস্তুটো মোক এটা ক্লিয়াৰ কৰিব। ধৰি লোৱা তুমি বা যোনে হওক কাৰোবাৰ এজনক ভাল পায়, ভাল পোৱাটো এদিনত নহয় ন বস্তুটো, আৰু ভাল পোৱা থকাৰ পিছত ইহঁতৰ মাজত এটা বণ্ডিং ৰিলেশ্যনশ্বিপ সময় কটায় ন। সৰু এটা কাজিয়া বা কিবা এটা কথা লৈ যদি ইহঁতে ব্ৰেকআপ দিয়ে, সেই বস্তুটো কিমান ঠিক বুজাবুজি কাজিয়া চবৰে হয়, চবৰে মাজত হয়। যদি এইটো ট্ৰু লাভ হয় যে সঁচাকৈ ভাল পায়, তেনেহ'লে যিমান কাজিয়াৰ মাজতো তাহাঁতে ৰিলেশ্যন থাকিব। আৰু যদি ৰিলেশ্যনটো ট্ৰু নহয়, তেতিয়াহ'লে সৰু কথা লৈ কিনে ব্ৰেকআপ কৰি দিয়ে। সেইটো মোৰ হিচাপত ব্ৰেকআপটো কৰিব নালাগে। যদি ইমান দিনৰ পৰা এটা সম্পৰ্ক সৃষ্টি হৈছে, যদি এইটো ট্ৰু লাভ হয় তেতিয়াহ'লে লাইফ টাইম চলি যায়। মই প্ৰথমতে কৈছিলোঁ যে লাইফ টাইম চলি যায়। আৰু ৰিয়েলি আজিকালি কমে দেখা যায় যে ট্ৰু লাভটো অলপ কমে আছে। মই পদ্মিনী এইখিনি কথাৰ ওপৰত ভিত্তি কৰি আৰু এটা প্ৰশ্ন পদ্মিনীৰ পৰা জানিবলৈ চেষ্টা কৰিম। তুমি কৈছা যে ট্ৰু লাভ কি? লাভটো লাভে হয়, ট্ৰু লাভ আৰু লাভৰ মাজত পাৰ্থক্যটো কি? মই সেই বস্তুটো কি কিছুমান আজি লগ পালে তোমাক ভাল লাগিছে, ৰিলেশ্যন আহিব খুজিছে, এইটো কথা নেকি যে আজি লগ পাইছে, আজি সময় দিব লাগে এটা ৰিলেশ্যনশ্বিপ আগবাঢ়িবৰ কাৰণে। মানুহৰ 10 বছৰ 5 বছৰ ৰিলেশ্যনত থাকি কিনেও ভাঙি যায়, আৰু বহুতৰ এবছৰ নহয় 6 মাহ 2 মাহ এনেকৈ থাকিও বিয়া এখন হৈ যায়।
মানে আমি যাক মানে যাৰ লগত সময়টো কাটি ভাল পাওঁ বা এটা এই কৰোঁ মনৰ এটা ভাৱনা মানে ভাৱনা শ্বেয়াৰিং কৰোঁ সেই বস্তুটো যাৰ লগত ভাল হয় সেইটো ট্ৰু লাভ কম্বিনেশ্যনটো যাৰ লগত মিলি যায় সেইটোৱে মই ভাবোঁ কি এইটো ট্ৰু লাভ মানে বুজাবুজিটো থাকিব লাগিব আণ্ডাৰষ্টেণ্ডিং। ঠিক আছে, আৰু এটা প্ৰশ্ন লৈ পদ্মিনীৰ ওচৰত যাম। পদ্মিনীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কেনেকুৱা ল'ৰা ছোৱালীয়ে বেছি ভাল পায়, মানে লাইক কৰে, পচন্দ কৰে। কেনেকুৱা ল'ৰা মানে সেইটো এনেকৈ বুজাব নোৱাৰে যে কেনেকুৱা ল'ৰাক ভাল লাগে। মানে লগ পোৱা, চিনাকি হোৱা, তাৰপিছত সময় দিব লাগিব ন ল'ৰাজন কেনেকুৱা। আৰু যদি মনে মিলা হয় তেনেহ'লে ৰিলেশ্যনটো ভাল লাগে আৰু ল'ৰাবিলাক। নহয় এই বস্তু ঠিক আছে, মোৰ প্ৰশ্নটো এনেকুৱা আছে যে ধৰি লোৱা ৰাস্তাত কোনোবা এটা ল'ৰা আহি তোমাক প্ৰপ'জ কৰি দিলে, তুমিতো তাৰ লগত সময় কটা নাই, তাক বুজি পোৱা নাই, তো নাজানা, তে এই বস্তু তাৰ ভাল পোৱাটো তুমি একচেপ্ট কৰিবানে? কেতিয়াও নকৰোঁ। এটা নহয় যে আমি টাইম স্পেণ্ড কৰি কথা পতাৰ পিছতে বয়ফ্ৰেণ্ড বনাওঁ, সেনেকুৱাতো নহয়। মোৰ হিচাপত মই ৰাস্তা পাৰত ল'ৰা এটা গৈ থাকিলোঁ বুলি মোক প্ৰপ'জ কৰিটো মই য়েছ কেতিয়াও নিদিওঁ। প্ৰথমতে মানে যদি মোক সি বহুত দিনৰ পৰা ভাল পাই আছে তেনেহ'লে সেইটো কথা মোক ক'ব লাগিব যে বহুত দিনৰ পৰা ভাল পাই আছোঁ। আৰু যদি মই গম নাপাওঁ যে এইটো এনেই মানে ৰাস্তাৰ পৰা আহি কিনে কৰিছে যদি মই কেতিয়াও একচেপ্ট নকৰোঁ। ঠিক আছে, মানে তোমালোকে মানে ভাল পোৱা হ'লে মানে ল'ৰাটোক জানিব লাগিব, বুজিব লাগিব, সেনেকুৱা হ'ব লাগিব মানে। ঠিক আছে, ঠিক আছে। আৰু এটা প্ৰশ্ন মানে পদ্মিনীৰ ওচৰত, মানে প্ৰশ্নৰ উত্তৰটো কেনেকুৱা দিয়ে এইটো ৰাইজে আপোনালোকে বিচাৰ কৰিব। মানে কথা এনেকুৱা যে ছোৱালীবিলাকে মানে পইচা চাই বয়ফ্ৰেণ্ড বনায়। গম নাপাওঁ মই সেইটো মই নকওঁ যে পইচা চাই কিনে বয়ফ্ৰেণ্ড বনায়, কিন্তু বহুত ছোৱালী আছে যে গাঁৱৰ পৰা আহি চহৰৰ ল'ৰা পইচা থাকিলে বিয়া পাতি লয়। কিন্তু বহুত ছোৱালী আছে যে যেনেকুৱাই নহওক ল'ৰাজন ভাল হ'ব লাগে। যেনেকুৱাই নহওক ল'ৰাজন ভাল হ'ব লাগে আৰু আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে। পইচা চাই চবে ভাল নহয়, চব ছোৱালী ক'ব গ'লে এইটো কথাটো মিছাই মানে ন। পইচা বহুত ল'ৰাও আছে যে ছোৱালীৰ পইচা থাকিলে ভাল পায়। নিজে একো নকৰে কিন্তু ছোৱালীৰ পইচা থাকিলে সেইটোৱে মানে অকল ছোৱালী মানুহক ব্লেম দিলে নহ'ব, ল'ৰাবিলাকো এনেকুৱা আছে। আৰু ছোৱালী মানে চব ছোৱালী চেম নহয়, কিছুমান থাকিব পাৰে এনেকুৱা, চবৰে থাকে, কাৰণ হাতৰ 5টা আঙুলি একে নহয়, সেইকাৰণে ভাবিব লাগিব। ছোৱালী মানুহে সেই বস্তুটো তেনে নহয় আৰু ছোৱালীয়ে পইচা চাই ছোৱালীয়ে ভাল নাপায় আৰু আমি জানিলোঁ। আৰু এটা ভাল প্ৰশ্ন, মানে প্ৰশ্নটো মানে আমি সদায় ঘৰত ডিছকাছ কৰিব লাগে, মানে আমাৰ নিজৰ মাজতে ডিছকাছ কৰিব লাগে। মানে কেতিয়াবা এনেকুৱা হয় ল'ৰা ছোৱালীয়ে ভাল পোৱাৰ পিছত মানে এটা ভাল ইহঁতৰ মাজত সম্পৰ্ক গঢ়ি উঠে, মানে ইজনে আনজনক পাহৰিব নোৱাৰে। সেইটো চিটুৱেশ্যনত দেখা যায় যে ল'ৰাটো বেকাৰ আছে, ঘৰৰ পৰা একচেপ্ট নকৰে, বা ল'ৰাটোৰ কাষ্ট বেলেগ বা ছোৱালীজনীৰ কাষ্ট বেলেগ, যাৰ পৰা ঘৰৰ পৰা একচেপ্ট নকৰে। তে সেইটো সময়ত মানে ল'ৰা বা ছোৱালীয়ে মানে ছুচাইড কৰা দেখা এটা পোৱা যায়, মানে ছুচাইড এটেম্প কৰে। তো সেই বস্তু ঠিক নে? ছুচাইড কৰিলে এই বস্তুটো শেষ হয় নে বস্তুটো? এইটোতো একদম ভুল কথা। ছুচাইড কৰাটো একদম ভুল কথা, কাৰণ তুমি যদি ভাল পাইছা ল'ৰাটোক চাই চিন্তিয়ে ভাল পাব না। আৰু তুমি যদি ভাল পাব পাৰা কাষ্টকটো তুমি চাই কিনে ভাল পাইছা না, কাষ্ট কি কাষ্টৰ হয়। যদি চাই কিনে ভালে পোৱা নাই তেনেহ'লে ছুইচাইড কৰাটো বেয়া কথা। আৰু ছুইচাইড কৰা একদমেই বেয়া কথা। আজি মই কৈছোঁ যে ছুইচাইড কৰিব নালাগে কোনো, যিমান সৰু ডাঙৰ কথা হওক ঘৰৰ লগত ডিছকাছ কৰিব লাগে আৰু 100% ঘৰক বুজাব লাগে যে মই এইটো ল'ৰাৰ লগতে থাকিব বিচাৰোঁ, লাইফ টাইম তাৰ লগত থাকিম, সি নহ'লে মই চলিব নোৱাৰিম। সেইটো হ'ল ছুইচাইড কৰাটো। আমি ঘৰত বুজাইছোঁ, কোনো ঘৰত বুজি পোৱা নাই, সেইটো সময়ত ঘৰতে মানি লোৱা নাই, একচেপ্ট কৰা নাই, নহ'ব আৰু বস্তুটো। তেতিয়া সেই চিটুৱেশ্যনত মানে ছুচাইড কণ্ডিশ্যন আহে। মানে সেই বস্তু ছুচাইড কৰাটো ঠিক নে নহয়? ঠিক নহয় ন। আমি ছুচাইড কৰিব বিভিন্ন ধৰণৰ আমি আগবাঢ়িব পাৰোঁ ন, নিজৰ জীৱনটো মানে অকল ল'ৰাটোৰ ওপৰতে জীৱনটো শেষ হৈ নাযায় ন। বহুত কাম আছে যে ছোৱালী মানুহ কৰি থাকিব পাৰে, বিয়াটো ডাঙৰ কথা নহয়। সেইটোৱে, বিয়া নাপাতি আমি মানে কথাটো এনেকুৱা বুজিছে আমাক যে আমি হয়তো এজনৰ লগত বিয়া নহ'লেও আমি আৰু এজনৰ লগতো বিয়া নাপাতিলোঁ, ঘৰৰ পৰা আমাক একচেপ্ট নকৰে, সেই বুলি যে ছুচাইড কৰিম সেই বস্তুটো ঠিক নহয়। বিয়াৰ মাজতে শেষ হৈ নাযায় জীৱনটো। পদ্মিনীৰ ওচৰত আৰু এটা প্ৰশ্ন লৈ যাম যে ৰিলেশ্যনশ্বিপ পুৰণি হ'লে মানে ভাল পোৱাটো কমি যায়। হয়, কিছুমানৰ হয়, কাৰণ এটা কথাই যদি তুমি 10 বাৰ শুনা বৰ লাগিব নালাগে। কিন্তু কিছুমানৰ এনেকুৱা হয় যে যিমানে শুনা, যিমানে কওক 10 বাৰ শুনিব পাৰে, 20 বাৰ শুনিব পাৰে। তোমাৰ ভাল লগা মানুহজনে যদি সেইটো কথা তোমাক বাৰে বাৰে কয় তথাপিও ভাল লাগিব।
আৰু যোনটো মানুহজনে তোমাক তুমি ভাল নোপোৱা আৰু তাৰ কথা একদম সহ্য কৰিব নোৱাৰি সকলোতো অলপ সঁচা হয় যে অলপ ভাল পোৱাটো মানে অলপ পুৰণি হ'লে ৰিলেশ্যনশ্বিপটো অলপমান পুৰণি হ'লে মানে ভাল পোৱাটো কমি যায় হৈ যায় আৰু তেতিয়াহ'লে কি কয় উপায় কি মানে এৰি দিয়া আগত ধৰিব লাগে নেকি নাই কাৰণ বেলেগৰ লগত তুমি চোৱা তুমি যদি এজনৰ লগত 5 বছৰ 6 বছৰ ভাল পাই আছা অলপ বেয়া লাগিল তাৰপিছত আৰু এজনক ভাল পাবা তাক ব্ৰেকআপ কৰি কিনে আৰু এজন ভাল পালা তাৰপিছত তাৰ লগতো যদি পুৰণি হৈ যায় সেইটোৱে চিচুৱেশ্যন হৈ যাব ন একে চিচুৱেশ্যন হৈ যাব লাভটো কি ঘূৰি আমি সেইখিনি বস্তুটো সেইটো পদ্মিনী ভাল এটা উদাহৰণ দিছে মানে আমি এজনক ব্ৰেকআপ কৰিলোঁ বা ভাল নালাগিল বেলেগ এজনৰ লগত গ'লোঁ ছেম তাৰ লগত সেনেকুৱা চিটুৱেশ্যন হ'ব তো ছেম আমি ঘূৰি পকি আমি সেই পজিশ্যনত আহি পাইছোঁ তাতকৈ আমি এটাৰ লগত থকাই ভাল আৰু মোৰ হিচাপতে সেইটো এটাৰ লগত থকাটো মানে ভাল আৰু পদ্মিনীয়ে ওৱান চাইড লাভ কৰি পাইছেনে ভুল হৈ থাকে ক্ষমা কৰিব কিবা ধৰণৰ ভুল ত্ৰুটি হৈ থাকিলে আৰু পদ্মিনী আহিছে আমাৰ মাজত আজি সেইকাৰণে বহুত ভাল লাগে পদ্মিনী অহাৰ কাৰণে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব ভাল লাগিছে যদি আৰু ভাল লগা নাই যদি বেয়া নাপাব আৰু মই নিজৰ পাৰ্চনেল যোনখিনি জানো আৰু সেইখিনি কৈছিলোঁ বেয়া মানে মনত নল'ব যে এইটো মই বেয়া কথা কৈছোঁ যে কিবা মানে আমি কাৰোবাক কোৱা নাই যে মোৰ নিজৰ এক্সপিৰিয়েঞ্চ বা কাৰোবাক আমি হাৰ্ট কৰাৰ কাৰণে সেই বস্তুটো আমি কোৱা নাই যিখিনি কথা আমি কৈছোঁ মানে ৰিয়েল লাইফৰ ওপৰত মিলি আমি কথাটো কৈছোঁ